কঠোৰৰ পৰা কঠোৰ শাস্তিৰে জীৱাই যাব ডাঙৰীয়া। মোক বলপূৰ্বকভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেশ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ 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 স্বৰ্গদেৱ আৰু বৰফুকনৰ নামত কুলৰ কলংকত হয় অসহ্য। যাতনা দি বহুদিন ধৰি জেৰেঙা পথাৰৰ মাজত এই গছজোপাত বান্ধি জয়াক যাতনা দিলে। আৰু আমাৰ দৰ্শকৰ প্ৰতিক্ৰিয়া হৈ দেখিব পাৰে কণমানি শিশুটি খুব বেয়া পাইছে এনেকে মাৰাৰ কাৰণে জয়াক আৰু লাঠিডাল পেলাই দিছে। তেওঁ সহ্য কৰিব পৰা নাই জয়াক শাস্তি দিয়াৰ কাৰণে। চাওদাংসকল ৰৈ আছে। শেষত জয়াই নিজৰ